নমস্কাৰ বন্ধুসকল, মোৰ নাম বাবুন দেৱ আৰু আজি এটা বহুত ইম্পৰ্টেণ্ট টপিক লৈ মই আপোনালোকৰ মাজত আহিছোঁ। এই কেইটামান দিন মই যোৱা এসপ্তাহ ধৰি মই ভিডিঅ' দিব পৰা নাই, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। আৰু চাওক, মই এই ইউটিউব চেনেলটো কোনো প্ৰফেশ্যনেলভাৱে খুলি লোৱা নাই আৰু সেইকাৰণে মোৰ বেকগ্ৰাউণ্ড ভাল নহয় আৰু মই মোৰ ঘৰৰ ভিতৰতে ভিডিঅ'বিলাক বনাওঁ। কিছুমান ইম্পৰ্টেণ্ট টপিক আৰু ইম্পৰ্টেণ্ট ফেক্টছ লৈ মই আপোনালোকৰ মাজত আহি থাকোঁ। নাজানো মই কোৱা কথাখিনি আপুনি কিমানখিনি ভাল পায়, কি বুজি পায়, কিন্তু মই যিমানখিনি কথা ক'ম একদম 100% জেনুইন কথা ক'ম। কোনো বেকাৰ বা ফাল্টু কথা লৈ মই মোৰ ভিডিঅ' নবনাওঁ। যিখিনি বুজি পাব সেইখিনিৰ ওপৰত ভিডিঅ' বনাওঁ আৰু মোৰ এডিটিং ইমান বেছি নকৰোঁ। গতিকে যিসকলে ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি কিবা জানিব বিচাৰে, আপোনালোকৰ বাবে জানিবলগীয়া বহুত ধৰণৰ কথাই মই লৈ আহোঁ, টেকনিকেল জাতীয়। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব, ঠিক আছে। ফেচবুকত চাব, আপোনালোকৰ বন্ধু কেইটামান আছে চাগে, আপোনাৰ ঘৰৰ ওচৰৰ কোনোবা আছে বা আপুনি কোনো বেলেগ মানুহ দেখিছে যিসকলে নেকি ফেচবুকত যদি এটা ফটো আপলোড কৰে ঢেৰ লাইক কমেণ্ট পায়, কিন্তু সিহঁত কোনো ধৰণৰ চেলিব্ৰিটি নহয়। নোহোৱা সত্ত্বেও, মানে চেলিব্ৰিটি নোহোৱা সত্ত্বেও সিহঁতৰ তাত ইমান লাইক কমেণ্ট কেনেকৈ আহে? এইটো পিছপিনে কি ৰহস্য জানেনে? সেইটো হৈছে অটো লাইকাৰ। সিহঁতে কি কৰে? অটো লাইকাৰ ইউজ কৰে। অটো লাইকাৰ ইউজ কৰাৰ পাছত কি হয়? সিহঁতৰ তাত বহুত লাইক কমেণ্ট আহি যায়। এতিয়া কথা হৈছে যে অটো লাইকাৰ ইউজ কৰিলে ইমান লাইক কমেণ্ট আহে কেনেকৈ? মানে ইমান লাইক কমেণ্ট ক'ৰ পৰা আহি যায় সেইটো বিষয়ে ক'ম। চাওক, অটো লাইকাৰৰ কোনো এটা এপ্লিকেশ্যন, মানে অটো লাইকাৰৰ ৱেবছাইট আছে, এপ্লিকেশ্যন আছে। ধৰক আপুনি কোনো ৱেবছাইটত গ'লে বা কোনো এপ্লিকেশ্যন ডাউনলোড কৰিলে, কৰাৰ পাছত মানে কি তাত আপুনি চাইন ইন কৰিব লাগে। যেতিয়া চাইন ইন কৰিব লাগে নহয়, তেতিয়া আমাৰ পৰা কিছুমান পাৰ্মিশ্যন লৈ লয়। সেই পাৰ্মিশ্যনবিলাক আমি পঢ়ি নাচাওঁ। পঢ়ি নাচাই আমি কি কৰোঁ? সোনকালে সেইবিলাক এলাউ কৰি দিওঁ। কিন্তু সেই পাৰ্মিশ্যনটো ধুনীয়াকৈ লিখা হৈ থাকে যে যদি আপুনি অটো লাইকাৰৰ সেই এপ্লিকেশ্যনটো যদি আপুনি আপোনাৰ মোবাইলত ডাউনলোড কৰি ল'ব বিচাৰে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব? আপোনাৰ মোবাইলৰ যিমানখিনি, মানে সি পাৰ্মিশ্যনটো লৈ লয় যে আপোনাৰ মোবাইলৰ এই ফোন, ডাটা, গেলেৰী সেইবিলাকৰ সকলোখিনি পাৰ্মিশ্যন পাই যাব। আৰু অটো লাইকাৰ ইউজ কৰিলে এনেকুৱা হয় যে আপোনাৰ একাউণ্টৰ পৰা যিকোনো মানুহলৈ মেছেজ, কমেণ্ট কৰিব পৰা যিটো পাৰ্মিশ্যন, সেইটো আপুনি সেই অটো লাইকাৰৰ মালিকজনক দি দিয়ে। বুজি পাইছেনে? মানে আপোনাৰ এতিয়া আমাক কথাটো কৈ দিওঁ যে অটো লাইকাৰে কামটো কেনেকৈ কৰে। যেতিয়া আমি অটো লাইকাৰৰ কোনো এটা এপ্লিকেশ্যন ডাউনলোড কৰিলোঁ বা কোনো ৱেবছাইটত গ'লোঁ, যেতিয়া আমি চাইন ইন কৰিলোঁ, চাইন ইন কৰাৰ পাছত আমি কি হয়, যোনটো ফটো আমি আপলোড কৰোঁ বহুত লাইক কমেণ্ট আহি যায়। কি হয়, আমাৰ নিচিনাতো আৰু মানুহ আছে যিসকলে ধৰক আপোনাৰ লাগে ফেচবুকত লাইক, গতিকে আপুনি অটো লাইকাৰ ইউজ কৰিব। আপোনাৰ নিচিনাতো আৰু হাজাৰজন মানুহ আছে। সেই ৱেবছাইটটোত যদি হাজাৰজন মানুহ আছে সেই ৱেবছাইটটোত, তেন্তে সেই হাজাৰজন মানুহে যেতিয়া আপুনি তাত গৈ পেলাই আকৌ চাইন ইন কৰিব, কৰাৰ পাছত সেই হাজাৰজন মানুহৰ পৰা লাইক কমেণ্ট আপোনাৰ একাউণ্টলৈ, আপোনাৰ একাউণ্টৰ সেই ফটোটোলৈ আহিব। আকৌ আপোনাৰ একাউণ্টৰ পৰা সেই মানুহকেইজনে যিখিনি ফটো আপলোড কৰিব সিহঁতৰ তালৈও লাইক কমেণ্ট গুচি যাব। এই গোটেইখিনি কামটো অটো লাইকাৰে নিজে কৰে। কাৰণ যেতিয়াই আমি চাইন ইন কৰিলোঁ, চাইন ইন কৰাৰ পাছত সিহঁতে সেই পাৰ্মিশ্যনটো পাই যায়। আমাক ধুনীয়াকৈ কৈয়ে দিয়ে, আমি আচলতে পঢ়িবলৈ সময় নাথাকে। সিহঁতে ধুনীয়াকৈ পাৰ্মিশ্যন পাই যায় যে আমাৰ একাউণ্টৰ পৰা সিহঁতে যিকোনো মানুহলৈ লাইক, কমেণ্ট চব যিকোনো কাম কৰিব পাৰে আমাৰ একাউণ্টৰ পৰা, আমাক নোসোধাকে। বুজি পাইছেনে? মানে আমাৰ সম্পূৰ্ণ ডাটা সিহঁতে গম পাই যায়। এইটো এটা সাধাৰণ কথা নেকি যে ফেচবুকত পাছৱৰ্ড কিয় লগায়? আপুনি সেইটো আগত কওকচোন। ফেচবুকত মানুহে পাছৱৰ্ড কিয় লগায়? ফেচবুকত পাছৱৰ্ড লগায় যে যাতে মোৰ একাউণ্টটো চিকিউৰ থাকে। কিন্তু আপুনি অটো লাইকাৰ ইউজ কৰিবলৈ গৈ সেই গোটেইখিনি কাম অপেন কৰি দিছে। এতিয়া আপোনাৰ একাউণ্টৰ পৰা যদি কোনো এজন টেৰৰিষ্টৰ তাত কোনো মেছেজ গুচি যায়, লাষ্টত ধৰক পুলিচে আপোনাক ট্ৰেছ কৰিলে আপোনাকে ধৰিব। বুজি পাইছেনে? কেছটো এনেকুৱা, মানে বহুত ডাঙৰ বিপদ হ'ব পাৰে। আপুনি সাধাৰণ কেইটামান লাইকৰ বাবে আপোনাৰ একাউণ্টটো এনেকৈ কাৰোবাক মেলি দিয়াটো একদম ঠিক নহয়। মই আপোনাক কওঁ, যদি আপোনাৰ লাইকৰ ইমান কি দৰকাৰ ন? চাওক, যদি আপুনি লাইক বিচাৰি আছে, আপুনি ভাল ফটো আপলোড কৰক, এনেই লাইক আহিব। আৰু আপোনাৰ জেনুইন লাইক হৈছে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। এনেকৈ ডুপ্লিকেচি কৰি মানুহক দেখাই পেলাই লাইক লৈ কি কৰিব ন? আৰু এটা কথা কওঁ, এই লাইক চাইকৰ বাবে যিবিলাক অটো লাইকাৰ ইউজ কৰিব নহয়, এই অটো লাইকাৰবিলাকে ইউজ কৰাৰ পিছত আমাৰ মোবাইলৰ যিমানখিনি প্ৰাইভেচি থাকে, ধৰক ভিতৰুৱা যিখিনি বস্তু, একাউণ্টৰ পাৰ্মিশ্যনটো পায়েই গ'ল, তাৰ বাহিৰেও যিমান মানে বেলেগ পাৰ্মিশ্যন থাকে, ধৰক এই গেলেৰী আছে, আপোনাৰ ফটো, যিমান মানে সেইবোৰ গোটেইবিলাক সিহঁতে পাৰ্মিশ্যন পাই যায়। গতিকে মই আপোনাক ক'ম, আপুনি একদম ইউজ নকৰিব, অটো লাইকাৰ একদম ইউজ নকৰিব। মানুহক দেখাবৰ বাবে, লেভেল দিবৰ বাবে কি দৰকাৰ আমাৰ একাউণ্টটো হেৰি কৰি দিওঁ। কালি এনেকুৱাও হ'ব পাৰে যে আপোনাৰ মোবাইলত কোনো পাৰ্চনেল ফটো লিক হৈ গ'ল এই অটো লাইকাৰ ইউজ কৰাৰ বাবে, বা এনেকুৱা হ'ব পাৰে যে আপোনাৰ একাউণ্টৰ পৰা কোনো এজন বেলেগ মানুহলৈ উল্টা মেছেজ গুচি গ'ল। কাৰণ গোটেইখিনি কামটো অটো লাইকাৰে কৰি আছে, আপুনিতো কৰা নাই। বুজি পাইছেনে? কিন্তু আপোনাৰ একাউণ্টৰ পৰা গ'লে মানুহে আপোনাকে ধৰিব, পুলিচে আপোনাক ধৰিব।
গতিকে আশা কৰিছোঁ মই কোৱা কথাখিনি আপুনি বুজি পাইছে, আৰু যদি বুজি পাইছে তেতিয়াহ'লে অটো লাইকাৰ আজিৰ পৰা একদম ইউজ নকৰিব। যিসকলে কৰি আছে সেইসকলে একদম নকৰিব। আৰু যদি এনেকুৱা হ'ব পাৰে যে যিসকলে অটো লাইকাৰ ইউজ কৰি আছে সিহঁতে এতিয়া ভয় খাই আছে যে আমিতো ইউজ কৰিলোঁ, আমাৰ কিবা লিক হৈ যাব নেকি। মই আপোনাক কৈ দিওঁ কি কৰিব লাগে। আপুনি ফেচবুকত যাব, ফেচবুকত গৈ পেলাই ফেচবুকত ছেটিংছত গৈ পেলাই যিবিলাক এপছ বুলি এটা অপশ্যন থাকিব, তাত গৈ পেলাই আপুনি যোনটো অটো লাইকাৰৰ এপ্লিকেশ্যনটো সেইটোক মানে আনষ্টল কৰি দিব, তাৰ পৰা ডিলিট কৰি দিব, একো নাই, চব ঠিক হৈ যাব। আশা কৰিছোঁ মই কোৱা কথাখিনি আপুনি বুজি পাইছে, আৰু যদি বুজি পাইছে ভিডিঅ'টোত লাইক কৰি দিব, লগতে বেল আইকনটো দবাই দিব, আৰু ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ, ছাবস্ক্ৰাইব কৰি ল'ব সেইবিলাক। আৰু এসপ্তাহ ভিডিঅ' দিব পৰা নাই তাৰ বাবে ক্ষমা খুজিছোঁ। যিবিলাক মোৰ যোনবিলাক বন্ধুসকলে মোৰ ভিডিঅ' সদায় চাই সিহঁতক কৈছোঁ, বেছি বন্ধু নাইও মোৰ। ঠিক আছে, ধন্যবাদ।